ৰাইজ ৰখিব পৰা নাই আৰু মই মানে আছো বৰ্তমান ঋষিকেশত আৰু ঋষিকেশত মানে কি জানে স্পেচিয়েল ইয়াত বহুত ধুনীয়া লস্সি পায় আৰু এইটো চাওক মোৰ লস্সি এইটো চল্টেড লস্সি আছে একদম ধুনীয়া পাত চাত দিছে আৰু এইটো চুইট লস্সি মই ভাবিছো যিকেইদিন আছো মানে খাই যাওঁ আৰু গতিকে চুইট আৰু চল্টেড দুইটাই লৈছো আৰু লগত আছে মোৰ নান এইটো গাৰ্লিক নান আৰু এইফালে আছে লচ্ছা পৰাঠা আৰু এইফালে আছে পনীৰ আৰু এটা খাই আপোনালোকৰ ৰিভিউ দি আছো চাই থাকিব প্ৰথম আৰম্ভ কৰো মই মিঠা মানে যিটো লস্সিটো আৰু ইয়াত সঁচা কথা ক'ব গ'লে লস্সিটো বিৰাট টেষ্টি পায় কিন্তু কি কম ৰাইজ মই মানে ইমান ধুনীয়া লস্সি মানে খোৱা নাই মোৰ জীৱনত কি ধুনীয়া মানে আৰু এবাৰ মই ট্ৰাই কৰিম চল্টেড লস্সিটো মানে কি কম ৰাইজ বহুত টেষ্টি হয় এতিয়া ৰ'ব নোৱাৰো ৰাইজ বিৰাট মানে চেণ্টটো লাগি আছে ন মই খাব মন গৈ আছে গতিকে খাই লওঁ আৰু খোৱাৰ পাছত মই ৰিভিউটো দি আছো কেনেকুৱা হয় এইখন ৰেষ্টুৰেণ্ট মানে টপিৱালা ৰেষ্টুৰেণ্ট আৰু মই টপি পিন্ধো আৰু এইখন ৰেষ্টুৰেণ্ট নামো টপিৱালা ৰেষ্টুৰেণ্ট আৰু ইয়াত মানে কি পায় ইয়াত আপুনি নানান ধৰণৰ খাদ্য পায় আৰু কিন্তু একদম ভেজ খাদ্য হয় হা ভেজ খাদ্য পাব আৰু বিৰাট জেনুইন প্ৰাইচ হয় আপোনালোকে যদি কেতিয়াবা ঋষিকেশ আহে তেতিয়াহ'লে আপোনালোকে অপজিট যিটো আমাৰ মন্দিৰ আছে অপজিট মানে ঘাট আছে য'ত আৰতি হয় তাৰ অপজিটত আপুনি গলিটোত আহিলে তাত দেখাই পাই যাব টপিৱালা মই বৰ্তমান গাৰ্লিক নান আৰু কাৰাই পনীৰ এইটো কাৰাই পনীৰ হয় তো অলপ প্ৰথম এইটো ট্ৰাই কৰি লওঁ আৰু এটা চবতছে ইণ্টাৰেষ্টিং কথা কি জানে এইটো হৈ গ'ল মোৰ মানে ফেভৰেট আমৰ আচাৰটো গতিকে আম এপিচো লৈ লওঁ ডাঙৰ আম পিচ লৈ লৈছোঁ মানে তো প্ৰথম এইটো আৰম্ভ কৰিম এতিয়া ৰ'ব পৰা নাই ৰাইজ মানে খাই দিওঁ আৰু বিৰাট ভোক লাগিছে মানে ঘূৰি ফুৰিছোঁতো দিনটো খোজকাঢ়ি ফুৰিছোঁ ৱাও ক'লো আৰু মানে পনীৰটো চুবলৈ মানে এনেকুৱা লাগে ৰসগোল্লা চুই আছো নেকি ইমান ধুনীয়া কোমল মানে কথা ক'ব গ'লে ৰাইজ মানে ইয়াত ভেজ চলেতো গতিকে ভেজত আপোনালোকে বহুত বেছি ধুনীয়া ইউনিক বস্তু খাব পৰা যায় যদি আপোনালোকে ঋষিকেশ যায় টপিবলৈ আহিবলৈ নাপাহৰিব আৰু মানে এইটো মোৰ পনীৰ পিচ চাওক কেনেকুৱা স্মুথ হয় অলপ গ্ৰেভি লগাইছোঁ আৰু আমৰ আচাৰ ৱাও বহুত বেছি ধুনীয়া এতিয়া খাই লওঁ এইটো আমৰ আচাৰ আৰু ইয়াত মানে কি কৰিছে মানে যিটো গ্ৰেভি আছে তাত আদা দি দিছে মানে মোৰ এনেকুৱা লাগিছে মই আমটো সৈতে এইটো গাৰ্লিক নানটো মই আমটো সৈতে খাই দিব পাৰিম ইমান টেষ্টি হয় আচাৰটো আৰু আচাৰটো কি জানে প্ৰত্যেকখন টেবুলত এইটো আচাৰ থাকিবই কিন্তু এইটো ফ্ৰী হয় আৰু বাকীবিলাক আমি পে' কৰিছোঁ বাট আচাৰটো ইমানেই টেষ্টি হয় মানে আচাৰৰ লগতে অকল ৰুটিটো খাই দিব পাৰি ইমান টেষ্টি হয়